আহিবলগীয়া কাউন্সিল হয় কি মেছেজ যোৱা 2021 চনত ভাৰত চৰকাৰ অসম চৰকাৰ লগতে কাৰ্বি আংলং অট'নমাছ কাউন্সিলে সাক্ষী হিচাপে থাকি পেলাই আমাৰ 6টা বিদ্ৰোহী সংগঠন আমাৰ নতুন দিল্লীত হোম মিনিষ্টাৰ ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহজী তেখেতৰ ওচৰতে আমি শান্তি চুক্তি কৰা হৈছিলে আৰু সেই শান্তি চুক্তিৰ অনুসৰি আমাৰ যিটো শান্তি চুক্তি তাৰে 3.6 ক্লজত তাতে আমাৰ এটা এগ্ৰিমেণ্ট হৈছিলে সেই অনুসৰি ভৈয়ামত বসবাস কৰা কাৰ্বিসকলক লৈ পেলাই এটা অট'নমাছ কাউন্সিল ৱেলফেয়াৰ অট'নমাছ কাউন্সিল গঠন কৰাৰ কথা আছিলে আৰু এইটো মই আজি এই সময়ত ধন্যবাদ দিব লাগিব আমাৰ ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ বিশেষকৈ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ প্ৰচেষ্টাত এইটো আচলতে হৈ উঠিছে লগতে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CEM ডক্টৰ তুলসীৰাম ৰংহাং ডাঙৰীয়া তেখেতৰ বাবে এইটো সম্ভৱ হৈছে আচলতে আমাৰ এতিয়া এইটো যোৱা 20 তাৰিখ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী WPTNPCৰ মন্ত্ৰী তেখেতৰ লগত আমি আলোচনা বহি তেখেতৰ নিৰ্দেশ ক্ৰমে আমি এতিয়া ভৈয়ামত বসবাস কৰা সকলো কাৰ্বি গাঁও আৰু লগতে জনসংখ্যাটো আমি ইতিমধ্যে এইটো এটা লিষ্ট এটা উলিয়াইছোঁ এইটো ছাৰ্ভে কৰি পেলাই আমি লিষ্ট এটা উলিয়াইছোঁ আৰু সেইটো আমি আজি এইটো ফাইনেল কৰি পেলাই আমি এইটো পুনৰ আৰু জমা দিম তাৰপিছতে বিভাগীয় মন্ত্ৰী আৰু অসম চৰকাৰে সিদ্ধান্ত ল'ব আমাক কেতিয়া কাউন্সিলখন গঠন কৰি দিয়া হ'ব অট'নমাছ কাউন্সিলখন যিটো 3.6ত লিখা আছে ক্লজ নাম্বাৰ কিন্তু আমাক কথা দিছে সোনকালে এইটো চেঞ্চাছ হোৱাৰ লগে লগে সিহঁতে তেখেতসকলে গঠন কৰি দিয়া হ'ব বুলি কথা দিছে আৰু সেইকাৰণে তেখেতসকলক মই বিশেষকৈ আমাৰ কাৰ্বি আংলং ডিমা হাছাওৰ বাহিৰত বসবাস কৰা ভৈয়াম কাৰ্বিসকলক হৈ পেলাই মই তেখেতসকলক ধন্যবাদ জনাইছোঁ থেংক ইউ